নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ ৮ নম্বৰ পাঠ দুৰ্যোগ আৰু আমি এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা। তো তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা, পাঠটো পঢ়ি তোমালোকে কুৱেশ্যন আনচাৰকেইটা লিখি ল'বা, ঠিক আছে। তো ইয়াৰ পৰা তোমালোকৰ অনুশীলনী আৰম্ভ হৈছে। ১ নম্বৰ তোমালোকক দিছে উত্তৰ লিখা। এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। এইকেইটাৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব। তো ১ নম্বৰ ক'ত দিছে যে প্ৰাকৃতিকভাৱে হোৱা ৩টা দুৰ্যোগৰ নাম উল্লেখ কৰা। তো প্ৰাকৃতিকভাৱে ভূমিকম্প হয়, বানপানী হয়, হয়নে? তাৰপিছত ভূমিকম্প, বানপানী, ধুমুহা এইবিলাক হয় প্ৰাকৃতিকভাৱে, হয়নে? এইবিলাক প্ৰাকৃতিকভাৱে হোৱা দুৰ্যোগৰ নাম। তাৰপিছত চুনামি, ঘূৰ্ণীবতাহ, ঠিক আছে। নেক্সট আছে চোৱা কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। তাৰপিছত দিছে যে বনজুইৰ সৃষ্টি কেনেকৈ হয়। তাৰপিছত দিছে যে ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। তাৰপিছত কংহৰ সৈতে খংহ মিলাবলৈ দিছে, কংহৰ লগত খংহ মিলাবলৈ দিছে, ঠিক আছে। তাৰপিছত খালতে চালতে কিবা কিবি আছে। তো ব'লা ছাত্ৰ-ছাত্ৰীসকল আমি ১ নম্বৰৰ পৰা গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। তো চোৱা ১ নম্বৰ দিছে কি উত্তৰ লিখা। ১ নম্বৰ ক'ত তোমালোকক দিছে যে প্ৰাকৃতিকভাৱে হোৱা ৩টা দুৰ্যোগৰ নাম উল্লেখ কৰা। তোমালোকক প্ৰাকৃতিকভাৱে হোৱা ৩টা দুৰ্যোগৰ নাম লিখিবলৈ দিছে। তো তোমালোকে কেনেকৈ লিখিব লাগিব? প্ৰাকৃতিকভাৱে হোৱা 3টা দুৰ্যোগৰ নাম হ'ল ভূমিকম্প, ভূমিস্খলন আৰু বানপানী। তোমালোকে ধুমুহা, ঘূৰ্ণীবতাহ, চুনামি এইবিলাকৰ কথা লিখিব পাৰা, ঠিক আছে। তোমালোকে এই 3টা লিখিলে হ'ব, ভূমিকম্প, ভূমিস্খলন আৰু বানপানী। নেক্সট আছে যে কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। কৃত্ৰিম বানপানীত বিভিন্ন ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। মানুহৰ ঘৰত পানী সোমাব পাৰে, মানুহৰ খাদ্যবস্তু, জীৱ-জন্তু এইবিলাক নষ্ট হ'ব পাৰে, ঠিক আছে। তো উত্তৰ লিখিবা যে কৃত্ৰিম বানপানীৰ প্ৰকোপ অধিক হ'লে মানুহ আৰু প্ৰাণীৰ বহুতো ক্ষতি হয়। মানুহৰ ঘৰ দুৱাৰ, হাঁহ সম্পত্তি, গছ-গছনি, প্ৰাণী আদি পানীত উঠি যায়। মানুহ গৃহহাৰা হয় আৰু হাঁহ সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়, ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল। তো কৃত্ৰিম বানপানীয়ে মানুহৰ বিস্তৰ ক্ষতি কৰে, হাঁহ সম্পত্তিৰ বহুত ক্ষতি কৰে, ঠিক আছে। তাৰপিছত দিছে গত দিছে যে বনজুইৰ সৃষ্টি কেনেকৈ হয়, ঠিক আছে। তো ফৰেষ্ট ফায়াৰ কেনেকৈ লাগে, বনজুইৰ সৃষ্টি কেনেকৈ হয় তোমালোকক সুধিছে। তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত সুধিব পাৰে, ঠিক আছে। আৰু তোমালোকে এইবিলাক আগৰ ক্লাছবিলাকতো পাই থাকিবা। তো ইয়াতে তোমালোকে শিকি থৈ দিয়া ন, তেতিয়াহ'লে ভাল হ'ব, আগৰ ক্লাছবিলাক ইজি হৈ যাব। চোৱা বনজুই মানে হাবিত লগা জুই। বনজুইৰ সৃষ্টি খুব কম পৰিমাণেহে প্ৰাকৃতিকভাৱে হয়। গছ-গছনিৰে ভৰপূৰ হাবিত বজ্ৰপাত পৰিলে গছ-গছনিত জুই লাগি বনজুইৰ সৃষ্টি হ'ব পাৰে। ই কেতিয়াবা ক্ষন্তেকীয়া হ'ব পাৰে, কাৰণ ডাঙৰ বৰষুণ আহিলে এই জুই নুমাই যাব পাৰে। কেতিয়াবা আকস্মিকভাৱে শিলে শিলে গহনি খাই তাৰ পৰা উৎপত্তি হোৱা জুই হাবিত থকা গছৰ শুকান পাত, ঠাল ঠেঙুলি আদিত লাগি জ্বলি উঠিব পাৰে। ফলত গোটেই হাবিত জুই বিয়পিব পাৰে, ঠিক আছে। তো সেইদৰে তোমালোকে বনজুইৰ বিষয়ে লিখিবা। বনজুইৰ সৃষ্টি কেনেকৈ হয়? বনজুইৰ সৃষ্টি শিলে শিলে গহনি খাই বনজুইৰ সৃষ্টি হৈ যায়। তাৰমানে শিলে শিলে গহনি খাই যেতিয়া ফিৰংগনিৰ সৃষ্টি হয়, তেতিয়া সেই ফিৰংগনি জংঘলত থকা বা হাবিত থকা শুকান হাবি বনৰ সংস্পৰ্শলৈ আহে। তাৰপিছত তাৰ পৰাই জুই লাগি গোটেই হাবিত জুই লাগি যায়, ঠিক আছে। তাৰপিছত দিছে গত দিছে যে ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। তোমালোকক ভূমিস্খলন হোৱাৰ কাৰণবিলাক লিখিবলৈ দিছে। তো ভূমিস্খলন কিয় হয়? উত্তৰ লিখিবা যে একেৰাহে বৰষুণ, ধুমুহা, বতাহ হ'লে বনানী ধ্বংসকৰণ, খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন সৃষ্টি হয়। নদীৰ পাৰনি পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ'লে নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছ-গছনি, মানুহৰ ঘৰ দুৱাৰ, হাঁহ সম্পত্তি, খেতি পথাৰ আদি নৈৰ বুকুত জাহ যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি, শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়, ঠিক আছে। তো এইদৰে তোমালোকে ভূমিস্খলন কেনেকৈ হয় লিখিবা। তাৰপিছত দিছে ২ নম্বৰত দিছে কংহৰ লগত খংহ মিলোৱা। তো ইয়াত থকা শব্দবিলাকৰ সৈতে এই খংহ থকা শব্দবিলাক মিলাবলৈ দিছে। তো চোৱা ভূমিস্খলন এইটোৰ সৈতে মিলিব জলাশয়বোৰ পানীৰে উপচি পৰে, ঠিক আছে। নেক্সট আছে খৰাং, এইটো মিলিব এইটোৰ সৈতে জলাশয়বোৰ শুকাই যায়। নেক্সট আছে বনজুইটো এইটোৰ সৈতে মিলিব হাবিত লগা জুই। নেক্সট আছে ভূমিকম্প, এইটোৰ সৈতে মিলিব যে পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে। নেক্সট আছে বানপানী, বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে। তো ইয়াত অলপ হৈছে, ইয়াত একচুৱেলি অলপ উল্টা পাল্টা হৈ গ'ল। তোমালোকক মই ধুনীয়াকৈ দেখাই দি আছোঁ, তোমালোকে এইটো শুদ্ধ কৰি ল'বাচোন। চোৱা
এইটো যিটো আছে ভূমিস্খলন এইটোৰ সৈতে মিলিব এইটোৰ সৈতে ঠিক আছে বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰে এইটোৰ সৈতে মিলিব ঠিক আছে ঠিক হ'ল তাৰপিছত যিটো আছে খৰাং এইটোৰ সৈতে মিলিব যে জলাশয়বোৰ শুকাই যায় তাৰপিছত যিটো আছে বনজুই এইটোৰ সৈতে মিলিব হাবিত লগা জুই তাৰপিছত আছে ভূমিকম্প এইটোৰ সৈতে মিলিব যে পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে তাৰপিছত যিটো আছে বানপানী এই বানপানীটো এইটোৰ সৈতে মিলিব ঠিক আছে জলাশয়বোৰ পানীৰে উপচি পৰে ওকে তাৰ মানে এইটো যে ভূমিস্খলন এইটোৰ সৈতে মিলিব আৰু বানপানীটো এইটোৰ সৈতে মিলিব ইয়াত অলপ উল্টা পাল্টা লাগি গৈছে ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ মিলাই ল'বাচোন বাকীটো ঠিকে আছে মানে ভূমিস্খলন আৰু বানপানী এই দুটাৰ মাজত অলপ পাগল লাগি গৈছে ওকে তাৰপিছত তিনিত তোমালোকক দিছে যে তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা তো তলত দিয়া দুৰ্যোগবিলাকৰ বিষয়ে তোমালোকক চমুকৈ লিখিবলৈ দিছে তো প্ৰথম দুৰ্যোগটো হৈছে খৰাঙত কি হয় খৰাং মানে বহুত দিন ধৰি বৰষুণ নোহোৱা হ'লে খৰাঙৰ সৃষ্টি হয় খৰাঙত মানে মাটি শুকাই যায় মাটি শুকাই ফাট মেলে পানীৰ বুকুৰৰ পানীৰ স্তৰ তললৈ গুচি যায় মানে বেছি তললৈ যায়গৈ ঠিক আছে ভূপৃষ্ঠত পানীৰ অভাৱ হয় তো তোমালোকে খৰাঙৰ বিষয়ে লিখিবা যে খৰাং এনে এটা দুৰ্যোগ য'ত বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয় বানপানী হ'লে খাল বিল নদ নদী সকলোবিলাক পানী উপচি পৰে হয়নে কিন্তু খৰাঙত এইবিলাক শুকাই যায় বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যায় মাটি শুকাই যোৱাৰ ফলত ফাট মেলে বানপানী সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয় মানুহ প্ৰাণী চৰাই চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয় ঠিক আছে ঠিক হ'ল তো তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা তাৰপিছত দিছে ভূমিস্খলন তো ভূমিস্খলনৰ বিষয়ে এতিয়া তোমালোকে এইটো লিখিবা যে একেৰাহে বৰষুণ ধুমুহা বতাহ হ'লে বনানী ধ্বংসকৰণ খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন সৃষ্টি হয় নেক্সট তোমালোকক দিছে যে নদীৰ বাৰণী পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ'লে নদী দাঁতিকাষৰীয়া অঞ্চলৰ গছ গছনি মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি খেতি পথাৰ আদি নৈৰ বুকুত চাহ যায় নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয় তাৰপিছত লিখিবা যে পাহাৰত হোৱা ভূমিস্খলনৰ ফলত পাহাৰ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ঘৰ দুৱাৰ দোকান পোহৰ আদি ভাঙে ঠিক আছে ঠিক হ'ল তো তোমালোকে এইদৰে ধুনীয়াকৈ ভূমিস্খলনৰ বিষয়ে লিখিবা এইবিলাক প্ৰাকৃতিক দুৰ্যোগ হয় নেক্সট আছে ভূমিকম্প এটা প্ৰাকৃতিক দুৰ্যোগ হয় আৰু ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে তো তোমালোকে উত্তৰ দি লিখিবা যে পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠিলে আমি ভূমিকম্প অহা বুলি কওঁ ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে ই হ'ল সম্পূৰ্ণ প্ৰাকৃতিক কাৰণত হোৱা এটা পৰিঘটনা ভূমিকম্পৰ প্ৰাবল্য কেতিয়াবা খুব কম হয় বাবে আমি হয়তো ভূমিকম্প অহা গমেই নাপাওঁ ইয়াৰ প্ৰাবল্য কেতিয়াবা মজলীয়া ধৰণৰ আৰু কেতিয়াবা খুব বেছি হ'ব পাৰে ঠিক আছে ষ্টুডেণ্টছ তোমালোকে এইদৰে ভূমিকম্পৰ বিষয়ে লিখিবা তো এতিয়া বলা নেক্সট কি আছে চাওঁ নেক্সট তোমালোকক পাৰ্থক্য লিখিবলৈ দিছে খৰাং আৰু বানপানীৰ মাজৰ পাৰ্থক্য তো খৰাং আৰু বানপানীৰ মাজৰ পাৰ্থক্য তোমালোকে লিখিব পাৰিবা ন খৰাঙত চব শুকাই যায় বানপানীত চব পানীৰে ভৰি যায় হয়নে তো খৰাঙৰ বিষয়ে কেইটামান বাক্য লিখি তাৰপিছত বানপানীৰ বিষয়ে লিখি দিবা তো চোৱা খৰাং লিখিবা যে বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যোৱাৰ ফলত খৰাঙৰ সৃষ্টি হয় বা খৰাং সৃষ্টি হয় তাৰপিছত 2 দি লিখিবা যে মানুহ প্ৰাণী চৰাই চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয় ঠিক আছে নেক্সট আছে গছ গছনিবোৰ শুকাই যায় খৰাঙলৈ গছ গছনিবোৰ শুকাই যায় হয়নে নহয় নেক্সট আছে পানীৰ অভাৱত কৃষকে খেতি বাতি কৰিব নোৱাৰে ঠিক আছে সকল তাৰপিছত আছে বানপানী তো একদিন লিখিবা যে বহুত দিন বেছিকৈ বৰষুণ দিয়াৰ ফলত নৈ উপচি জলাশয়বোৰত লাহে লাহে পানী বাঢ়িবলৈ ধৰে ইয়াৰ ফলত বানপানী সৃষ্টি হয় ঠিক আছে সকল তাৰপিছত আছে 2 নম্বৰত দিছে যে বানপানীৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মানুহ প্ৰাণী আৰু চৰাই চিৰিকটিৰ মৃত্যু হয় ঠিক আছে সকল তাৰপিছত আছে 3 আছে যে মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি গছ গছনি প্ৰাণী আদি পানীত উঠি যায় ঠিক আছে সকল তাৰপিছত আছে মানুহ গৃহহাৰা হয় আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয় ঠিক আছে তো এতিয়া তোমালোকে লিখিবা তাৰপিছত আছে খ দিছে যে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ তো প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজৰ পাৰ্থক্য তোমালোকক লিখিবলৈ দিছে তো প্ৰথমে প্ৰাকৃতিক দুৰ্যোগ দি 1 দি লিখিবা যে প্ৰাকৃতিক দুৰ্যোগ হঠাতে আহে ঠিক আছে
প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ হৈছে ভূমিকম্প, তাৰপিছত ধুমুহা, তাৰপিছত ভূমিস্খলন, ঠিক আছে, চুনামি, ঘূৰ্ণীবতাহ, এইবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগ। নেক্সট আছে যে এই দুৰ্যোগ মূলতঃ প্ৰাকৃতিক কাৰণত সৃষ্টি হয়। তাৰপিছত তিনিত আছে যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ সা সম্পত্তি নষ্ট হোৱাৰ উপৰি কেতিয়াবা জীৱৰ প্ৰাণহানিও হ'ব পাৰে, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত আছে মানৱসৃষ্ট দুৰ্যোগ। তো মানৱসৃষ্ট দুৰ্যোগৰ বিষয়ে সেনেকৈ একদি লিখিবা যে উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনা আন এক প্ৰকাৰৰ মানৱসৃষ্ট দুৰ্যোগ। তাৰপিছত লিখিবা যে কেতিয়াবা দুৰ্ঘটনাবশত উদ্যোগৰ পৰা বিষাক্ত গেছ বাহিৰ হয়। নেক্সট তিনিদি লিখিবা যে বায়ুমণ্ডলত মিহলি হৈ যোৱা এই বিষাক্ত গেছ সেৱন কৰি বহুতো প্ৰাণী আৰু চৰাই চিৰিকটিৰ মৃত্যু হৈছিল, ঠিক আছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে। তো তোমালোকে খালী ঠাইকেইটা এইদৰে পূৰ কৰিবা। চোৱা, প্ৰথম খালী ঠাইটো হৈছে 1950 চনত অসমত ডাঙৰ ডিছ হৈছিল। 1950 চনত অসমত ডাঙৰ কি হৈছিল? ডাঙৰ ভূমিকম্প হৈছিল, ঠিক আছে। তো তোমালোকে খালী ঠাইত কি লিখিব লাগিব? ভূমিকম্প বুলি লিখিব লাগিব। তাৰপিছত আছে খত দিছে যে বনানীকৰণৰ যোগেদি দেশ ৰোধ কৰিব পাৰি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বনানীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰিব পাৰি। বনানীকৰণৰ যোগেদি কি কৰিব পাৰি? ভূমিস্খলন ৰোধ কৰিব পাৰি। তাৰপিছত আছে গত তোমালোকক দিছে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত দেশ লাগে। তো উত্তৰত লিখিবা যে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত জুই লাগে। ইয়াত কি লিখিব লাগিব? জুই বুলি লিখিব লাগিব, ঠিক আছে। তাৰপিছত আছে যে বাগজান তেলখাদৰ বিস্ফোৰণ এটা ডিছ দুৰ্ঘটনা। তো বাগজান তেলখাদৰ বিস্ফোৰণ এটা ঔদ্যোগিক দুৰ্ঘটনা। তোমালোকে ইয়াত ঔদ্যোগিক বুলি লিখিব লাগিব, ঠিক আছে। তাৰপিছত 6 নম্বৰ দিছে যে দুৰ্যোগ বুলিলে কি বুজা? আই থিংক এইটোৱে তোমালোকৰ লাষ্ট কুৱেশ্যন হয়, এইটোৱে লাষ্ট কুৱেশ্যন। ইয়াৰ পিছত ভিডিঅ'টো সমাপ্ত কৰিম। তো চোৱা, ইয়াত সুধিছে দুৰ্যোগ বুলিলে কি বুজা? উত্তৰ লিখিবা যে প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াৱহ ৰূপ লৈ মুহূৰ্ততে পৰিৱেশৰ অভাৱনীয় সৃষ্টি কৰে। এই ঘটনা বা পৰিঘটনাই হৈছে দুৰ্যোগ। দুৰ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনা এক প্ৰকাৰৰ মানৱসৃষ্ট দুৰ্যোগ, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। তো তোমালোকে এইটোৱে ধুনীয়াকৈ দুৰ্যোগৰ বিষয়ে লিখি ল'বা। সেইটোৱে তোমালোকৰ লাষ্ট কুৱেশ্যন আছিলে 6 নম্বৰটো, ঠিক আছে। তো এইটোৱে ধুনীয়াকৈ লিখি ল'বা। তো মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই তোমালোকক কেনে লাগিল মোক কমেণ্ট কৰি জনাবা, ঠিক আছে। তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।